গাইছ আজি ফাইনেলি খুচি মোৰ এইয়া আহি গ'লোঁ মই মাক দৰ্শন কৰিবৰ কাৰণে। এতিয়া বৰ্তমান গৈছোঁ ওপৰত। অকণমান টাইমৰ কাৰণে মই বাছখন নাপালোঁ। এতিয়া বেলেগ গাড়ী আছে, এইগিলা গাড়ী আছে। এতিয়া ভাবছোঁ বাছত যাব ইচ্ছা এটা আছে আৰু চাওঁ কি হয়। গাইছ মই বৰ্তমান আহি পালোঁ। আহি পাই যিটো শান্তি লাগছে এই শান্তিটো ক'তো নাই। মানে ভাষাহীন হৈ গৈছে মোৰ মনটো, ইমানে ভাল লাগি গৈছে এতিয়া আহি পাই কেনে। চাওক এতিয়া বহুত মানুহ আছে, বিভিন্ন মানে ক'ৰ পৰা মানুহ আহে, বহুতখিনি মানুহ আছে। আহি বহুত আপোনালোকে আহক কামাখ্যা মন্দিৰত দৰ্শন কৰিবলৈ। গাইছ ফাইনেলি ফটো আনি দেখা পাই মনটো ইমান শান্তি লাগিছে, মানে মই আপোনালোকক মানে মই বুজাব পৰা নাই। এতিয়া প্ৰথম কামটো আমাৰ হাত ভৰি ধোৱা। হাত ভৰি ধুই এই গণেশত আমি মানে সেৱা কৰিম। আপোনালোকে এই পানী নিজক কি ধুনীয়া লগা হৈছে। ইগিলা গোটেই চিৰি হয়, ইয়াতে মানে বহিলৈ মানে ভগৱানক মানে প্ৰাৰ্থনা কৰিব পাৰে আৰু। এয়া পানীখিনি কি ঠাণ্ডা পানী, কি সুন্দৰ পানী। আপোনালোকে এবাৰ মানে হাত ভৰি ধুইছিলে, গা ধুইছিলে, ধুনীয়া লাগিব। আহিব পাৰে আপোনালোকে। এয়া হয় আমাৰ মা কামাখ্যা মন্দিৰ। মই পূজা পাতি কৰিলোঁ। এতিয়া বৰ্তমান এয়া বৰষুণ আহি গ'ল, কলেজ ছাতি লৈ আছে, বৰষুণ আহি গ'ল। এতিয়া মই এইবিলাকত যে মাতাগিলা আছে নহয়, এইগিলাক প্ৰত্যেকতে মানে সেৱাকাৰি যাম। এই মা কামাখ্যা বৰষুণ দিলে এইগিলা চিৰিগিলা পিছল হয়। মই দেখি গ'লোঁ বৰষুণ দি আছে আৰু মই এটা বস্তু দেখা পাইছোঁ আপোনালোকক। এই পাৰকেইটা ইয়াতে সোমাই আছে। এই মানে কিছুমানটো মানে উৰিব নোৱাৰে, বহুত সৰু হৈ আছে এইগিলা পাৰ। মানে বৰষুণ দিয়াৰ কাৰণে এইবিলাকত আছে আৰু সোমাই আছে, য'ত মানে বৰষুণ নপৰে না, এই চাব পাৰে। মই বিশেষকৈ এইখিনি ঠাইৰ পৰা মন্দিৰটো চাই বিৰাট ভাল পাওঁ। এই চিৰিৰ ওপৰত বহি থাকোঁ বা থিয় হ'লেও এইখিনিৰ পৰা চাওঁ আৰু ভাল লাগে। এতিয়া মানে বহিলৈ চাব, লগতে মানে প্ৰাৰ্থনা যদি কৰে, মানে জপ যদি কৰে আৰু মানে এতিয়া মানে বহিলৈ কৰিব যদি বিচাৰে পাৰে। এইসকল যি মানুহ আছে এইগিলা হ'ল মানে মন্দিৰৰ মানে ভিতৰত মানে সেৱা কৰিবৰ কাৰণে লাইন পাতিছে, বহুত কষ্ট কৰি আছে। মানে বহুত দেৰি কৰি থাকে না, ইয়াতে লাইন পাতি কিনে বহুত কষ্ট হয়। ইয়াতে এনেকুৱা ইহঁতে মানে এই ভক্তসকলে মানে ভক্তিৰ কাৰণে ইমান থিয় দি আছে আৰু বৰ্তমান মই ইয়াতে এনেকুৱা পাঁচ পাক ঘূৰিলোঁ। লগতে এটা বস্তু যি মই দেখা পালোঁ, মই লাকি বুলি ভাবোঁ। মই আজি দেখা পালোঁ মানে ইয়াতে মানে মোৰ বুলিতো মই কামাখ্যা দেখা নাছিলোঁ, আজি মই দেখা পালোঁ। মই নিজকে বহুত লাকি বুলি ভাবি আছোঁ এতিয়া যে মা কামাখ্যা। কিমান ডাঙৰ ৰাম ছাগলীটো চাওকচোন, কাণ দুখনটো হালা কাণ, বহুত ডাঙৰ মানে কামাখ্যা দিলে এই ছাগলীটো মই চাই যাওঁৱেই এবাৰ হ'লেও এবাৰ। এইয়া কুকুৰটো কি ধুনীয়া টোপনি মাৰে, ধুনীয়া টোপনি আহিছে। এতিয়া মই ওলাই আহিলোঁ, বৰষুণটো কমাই নাই, এতিয়া চাব পাৰে। আৰু এই চিৰিগিলা বিৰাট পিছল হৈ আছে, আহিলে বিৰাট মানে সাৱধান মানে বৰষুণ আহিলে। আমাৰ দোকানগিলা আছে। গাইছ বৰষুণজাক কিয় লাগাই নাই, মই জিকি প্ৰথম গৈ আছোঁ বগলা মন্দিৰত। ফাইনেলি আহি গ'লোঁ মই মা বগলা মন্দিৰত। সেয়া বৰষুণজাক কি হ'ল আজি নেৰা হ'ল। গাইছ এই চিৰি পিছল আছে, ইয়াতে মই মানে পঢ়লোঁ বৰ্তমান। আৰু হেডফোন লৈ আহিছিলোঁ, মানে যিজন দোকানীৰ পৰা আনিছোঁ সি মানে খুচৰা নাই, মোক মানে আজি বাকীতে বস্তু দি আছে আৰু। এতিয়া পঢ়িব খোজোঁতে মানে মানুহে মোক কৈছে আৰু হিন্দীতে কৈছে, চটটো নেই লাগে মানে বহুত এনেকুৱা ক'লে মানে ভাল লাগে আৰু মনবিলাক মৰম থাকে মানুহৰ। ফাইনেলি মই পূজা কৰি আহিলোঁ। এয়া হ'ল মন্দিৰটো। ভিতৰত মানে কেমেৰা কৰা নাই, কেতিয়া মানে এলাও নহ'ব পাৰে না, সেইটো কাৰণে মই নকৰিলোঁ আৰু। A few moments later. পৰঠা দামৰ এখন পৰঠা, এক ঘুগুনি, আচাৰ। মানে পৰঠা আজি পাঁচটাই পৰঠা খাৱা হ'ল বৰ্তমান। এতিয়া বৰ্তমান মানে ঘৰত যাওঁ, চেণ্ডেলটো ল'লোঁ আৰু দোকানৰ বাকী থাকোঁ মই দি দিলোঁ। এয়া হৈছে জালুকবাৰী। বৰ্তমান মই আহি গ'লোঁ কামাখ্যা মন্দিৰৰ তলত। এতিয়া বৰ্তমান মই ঘৰত জালুকবাৰী। আজিৰ ভিডিঅ'টো ইমান ভাল হ'ল কি নহ'ল গম নাপালোঁ। তথাপি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। লগতে আজিলৈ ব্লগটো ধন্যবাদ। আকৌ এদিন লগ পাম পুনৰ নতুন ভিডিঅ'ত।